Hello friends, মই আছোঁ আজি চান্দুবিৰ পৰা এইখিনি দৃশ্য চাব পাৰে। চাওক, এইবিলাক যে গছ দেখিছে, এইবিলাক চব শাল গছ, শাল আৰু চেগুন গছ, ডাঙৰ ডাঙৰ গছ আছে। আৰু এইফালে আছে এখন মাৰ্কেট, সেইফালে এটা আছে ৰাস্তা, ৰাস্তাটোৰ সেইফালে আছে সেইবিলাক মানে জংঘল, সেইফালে শাল চেগুনৰ গছ আছে। সেইফালে সেইটো ৰাস্তাৰে যাব পাৰে, এইবিলাক এই গাড়ী গৈ আছে। আৰু এওঁলোকৰ ইয়াত আছে, সেইফালে আছে পিকনিক প্লেচ। আৰু ময়ো আহিলোঁ, পিকনিকৰ পৰা আহি দেখিলোঁ এইখন মাৰ্কেট। ইয়াত এখন আছে মাৰ্কেট, ৱেলকাম টু, তাৰমানে কিবা ভিলেজ মাৰ্কেট, কিবা এইখিনি চান্দুবি টুৰিষ্ট ডেভেলপমেণ্ট ছ'চাইটি, তাৰমানে চান্দুবি টুৰিষ্ট ডেভেলপমেণ্ট ছ'চাইটিৰ পৰা এইখন মানে মাৰ্কেট বহাইছে, এইবিলাক দিছে ইয়াত। সেইফালৰ দোকান আছে, কিন্তু এইফালৰ দোকানখন অলপ এক্সট্ৰা। ইয়াত আছে বিভিন্ন দোকান আছে, সেইবিলাক পুৰা গাহৰি পোৱা যায়। ইয়াত মানে ঘুগনি পোৱা যায়, পুৰা গাহৰি, সেইবিলাক বেছি আছে। আৰু ইয়াত নিজৰ ঘৰতে হোৱা শাক পাচলি বেচিবলৈ আনিছে। ইয়াত এখন দোকান বহিছে। এইবিলাক তেতেলী টেঙা কি দাম? 20 টকা থোপা। আৰু এইটো কি বস্তু? সেইবিলাক কলডিলো আছে, কিবা কিবি আছে আৰু 20 টকা থোপা। গতিকে 20 টকা থোপা, চাওক ইমান কম দামত ইমান ঔষধি বস্তু পোৱা যায়, ইয়াত বিক্ৰী কৰি আছে। আৰু এনেকুৱা পৰিৱেশ। অসম আৰু মেঘালয় সীমান্তত আছে এইখন বজাৰ, অসম মেঘালয় সীমান্তত। মই আগতে কৈছিলোঁ যে ভূটান বৰ্ডাৰত থকা মাৰ্কেটলৈ গৈছিলোঁ, কিন্তু আজি আহিছোঁ অসম আৰু মেঘালয়ৰ সীমাত থকা এখন বজাৰলৈ আহিছোঁ। মানে যিখন বজাৰ মানে টুৰিষ্ট প্লেচ হিচাপে পৰিগণিত হৈছে। এইবিলাক ঘৰতে হোৱা, এওঁলোকৰ নিজৰ ঘৰতে হোৱা। এইবিলাক কি বগৰী নেকি? কি দাম? এইবিলাক বগৰী দি আছে 10 টকাকৈ, এইটো ফুলত দি আছে। আহি আছোঁ ৰ'ব। আৰু এইবিলাকো আছে, কিবা কিবি আছে, মানে ট্ৰেডিশ্যনেল ফুড পোৱা যায় ইয়াত। আৰু পৰিৱেশটো এনেকুৱা পৰিৱেশ যদি আমাৰ ঘৰৰ ওচৰত থাকিল হয়, তাৰমানে ময়ো ইয়াতে দোকান দিলোঁ হয়। কিন্তু ঘৰৰ পৰা অলপ দূৰ হ'ব, বহুত বেছি দূৰ হ'ব, সেইকাৰণে ইয়াত দোকান নিদিওঁ, নে কি কয়। চাবলৈ আহিছোঁ, অতি ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। এইবিলাক চব ঘৰত উৎপাদিত হোৱা সামগ্ৰী। এইবিলাক চব হালধি আনিছে, কল আনিছে, অমিতা আনিছে, এইবিলাক আনিছে। আৰু হোটেল আছে, পোৰা মাংসৰ দোকান আছে বহুতো। পোৰা মাংসটো ইয়াত পাবই। আৰু এইবিলাক অমিতাটো আছে, আৰু এইবিলাক আছে, আমলখি আছে, ৰবাব টেঙা আছে। ৰবাব টেঙা কি দাম? যোৰা 30 টকা। মই আহি আছোঁ। এইটো কি মিঠা আলু নেকি? মিঠা আলু বহুত ৰোগৰ কাৰণেও ভাল, বহুত ৰোগ নিৰাময় কৰে এই মিঠা আলুটোৱে। আৰু সেইফালে আছে এনেকুৱা এইবিলাক দোকান আছে। আৰু সেইফালেও বহুত খালী ঠাই আছে, কোনোবা ইচ্ছা কৰিলে ইয়াত দোকান বহাব পাৰে। আৰু এইফালেও আছে, গাহৰি মাংস আছে, মুৰ্গীৰ মাংস আছে, পোৰা মাংস। আৰু এইবিলাক খৰিও বিক্ৰী কৰিবলৈ আনিছে, খৰি। আৰু সেইফালেও আছে, হোটেল বহুত আছে। মাৰ্কেটখন নতুনকৈ বহিছে হেন পাইছোঁ, কাৰণ এইবিলাক যিবিলাক চালি বহাইছে, নতুনকৈ বাঁহ কাটি আনি বহাইছে ইয়াত চালিবিলাক। সুন্দৰ পৰিৱেশ আছে। চাৰিওফালে আছে, পিকনিক চলি আছে, সেইফালে পিকনিক চলি আছে। মই অলপ জুম কৰি দেখাই দিছোঁ, সেইফালে পিকনিক চলি আছে। চান্দুবি বিলত থকা এইখিনি পিকনিক প্লেচ। আৰু পিকনিক প্লেচৰ কাষতে আছে এইবিলাক ফুচকাও বেছি আছে, ফুচকা।
ৰং দিছোঁ ৰং দি ইয়াত সাপ বনাই দিছোঁ ৱাহ বাহ অসমত এনেকুৱা পৰিৱেশ বাহ বাহ মোৰ মুখত এটা শব্দই আছে এটাই শব্দ আছে বাহ তাত কৰাৰ কি ক'ম ভাই যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা সুন্দৰ পৰিৱেশত আহি ভিডিঅ' বনাইছোঁ ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' আৰু বনাম চাই থাকিব শেষলৈ ভিডিঅ'টো চাই থাকিব এতিয়া সেইফালে আগুৱাই যাম কি দাম ভাই বাদাম কি দাম 10 টকা বাদাম এইবিলাকো আছে এতিয়া সেইফালে যাম অলপ এনেকুৱা সুন্দৰ পৰিৱেশ সেইফালৰ পৰা মানুহ আহি আছে এইফালে আছে এখন মাৰ্কেট আৰু মাৰ্কেটৰ কাষত আছে এইফালে পিকনিক প্লেচ শাল চেগুনৰ গছ এইবিলাক চাব পাৰে মই লাৰি দেখুৱাই দিছোঁ দেখুৱাই দিছোঁ এডাল শাল চেগুনৰ গছ আৰু সেইফালে আছে পিকনিক প্লেচ সেইফালে আছে জংঘল সেইফালে আছে সুন্দৰ ৰাস্তা ৱাহ ৱাহ কিবা স্বৰ্গত থকা যেন লাগিছে আজি সীমিত সময়ৰ কাৰণে আহিছোঁ এইখিনি ঠাইলৈ কাৰণ গাড়ীতো যাব লাগিব পিকনিকৰ কাৰণে অহা গাড়ী এইবিলাক ৰিজাৰ্ভ আনিছে এইবিলাক গাড়ী ৰিজাৰ্ভ আনিছে মজা প্লেচ মজা এণ্টাৰটেইনমেণ্ট চানডুবি এয়া হৈছে চানডুবিৰ পৰিৱেশ চানডুবি পিকনিক প্লেচৰ পৰিৱেশ আপোনালোকে আহিব নিশ্চয় আহিব বুলি আশা ৰাখিছোঁ যদি আহিম বুলি ভাবি আছিল নিশ্চয় আহিব সেইফালে চাওক কি ধুনীয়া সুন্দৰ পাহাৰ আৰু এইফালে চাওক এইটো কিবা ঘোঁৰা না কি ঘোঁৰা খাই আছে ইয়াত বাহ সুন্দৰ পৰিৱেশ সেইটোৱে বলক সেইফালে অলপ আগুৱাই যাওঁ সৰু বাচ্চা উঠাই আছে ঘোঁৰাৰ উঠাই আছে কিমান টকাকৈ লয় ঘোঁৰাত 50 ঘোঁৰা নাইতো ঘোঁৰা 50 টকাকৈ লয় মাত্ৰ 50 টকাত ঘোঁৰাৰ উঠাই আছে গছ চাওক